নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মহা অষ্টমী নৱমী একেলগে পৰিছে, যিহেতুকে আজি মই ওলাই যাব লাগে, কিন্তু মই ডিচাইড কৰিব পৰা নাই আজি মই কি পিন্ধিম, আউটফিটটো কি দিম। গোটেইকেইযোৰে নতুন কাপোৰ, এয়া বেগ, কিন্তু এইযোৰ লগাওঁ নে মই কনফিউজড হৈ গৈছোঁ। মানে কওকচোন আপোনালোকে মই কোনযোৰ পিন্ধিম, মই মানে কনফিউজ হৈ গৈছোঁ। এইটো বেগটো মই মেচিং কৰিম, গোটেইকেইটা বেগৰ লগতে এইটো যাব। কোনযোৰ কাপোৰ পিন্ধিম মই ভাবিয়ে পোৱা নাই, এতিয়া মই আই এম কনফিউজড। যোৱাকালি মোৰ চেণ্ডেলযোৰ ছিঙি গৈছিলে, কাৰণ বহুত দিন পিন্ধা নাছিলোঁ। এইযোৰ নতুন জোতা, এইযোৰ নতুন চেণ্ডেল, কিন্তু এতিয়া মই চেলোৱাৰ লগত মই জোতাই পিন্ধিব লাগিব, যিহেতুকে মোৰ ভৰি দুখনৰ গেৰুৱাটো তামাম বিষ হৈ আছে। আজিলৈকে মই ভালে পোৱা নাই, এইযোৰ লগাওঁ নে এইযোৰ লগাওঁ, এই দুটাৰ মাজত সেইটোও মই কনফিউজড। কিবা এটা পিন্ধি দিওঁগৈ দে। বাকী বাদ দিয়ক, তিনিযোৰৰ মাজত মই এইযোৰে চুজ কৰিলোঁ। এইটো আউটফিট, এইটো ইয়াৰৰিংছ আৰু এইটো বেগ সৰু হয়, আৰু এইটো জোতাযোৰ পিন্ধিলোঁ। কাৰণ কিয় জানে, মোৰ গেৰুৱা বিষটো হৈ আছিলেতো, গেৰুৱা বিষৰ কাৰণে মই জোতাযোৰ কমফৰ্টেবল কাৰণে মই এইযোৰ ৱেৰ কৰিলোঁ। আৰু এই সৰু চা পাউচটো এটা যে কিয় মই লওঁ নহয়, আই ডোণ্ট লাইক দিছ টাইপ অফ বেগ, বিকজ আপোনাক কৈ আছোঁ কিয়, বেগটোৰ ভিতৰত একোডাল নোসোমায়, নাথিং, কুৰ্টো নোসোমায়, দুটা মোবাইল সোমায় আৰু পাৱাৰ বেংকটো মই স্কুটিত থৈ দিছোঁ। তো সেইকাৰণে এইবিলাক বেগ বেয়া পাওঁ, আৰু ৱালেটটোও নোসোমায়, সেইকাৰণে মই এইবিলাক বেগ বেয়া পাওঁ। কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম মই ফেশ্বনৰ কাৰণে এই বেগটো ল'লোঁ। আৰু কেনেকুৱা লাগিছে চাওক, ভাল লাগিছেনে? মজা, ভাল লাগিছে নাই কওক, কমেণ্ট কৰি জনাব নিশ্চয় দেই। আৰু ড্ৰেছযোৰ পিন্ধিয়ে মই গীতানগৰ পূজা মণ্ডপলৈ আহিলোঁ, আৰু ইমান ভাল লাগিছে নহয়। আৰু কি থিম লৈ বনাইছে মই এইটোও বুজি নাপালোঁ, আপোনালোকে বুজিছে যদি মোক কমেণ্ট কৰি জনাবচোন। আৰু আহিয়ে গম পালোঁ এই কিবা কম্পিটিশ্যন পাতে নহয় পেণ্ডেলৰ, মণ্ডপৰ, তাৰ কাৰণে গীতানগৰ সাৰ্বজনীন পূজা সমিতিয়ে কিবা ছেকেণ্ড প্ৰাইজ পাইছে, তাকে এনাউন্স কৰি আছিলে, মই শুনিছিলোঁ। আৰু চাওকচোন, আৰু এইডাল চাওক, এই যে মানুহজন চাওক, এই মানুহজন একদম অৰিজিনেল মানুহ, এনেকৈ থিয় দি আছে। গীতানগৰৰ পৰা আহিয়ে মই নুনমাটি ছেক্টৰ 2 পূজা ভাগলৈ আহিলোঁ। আৰু ইমান ভাল লাগিছে ন, ওপৰৰ যে লাইটকেইটা দেখিছেনে, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। ব'লক চাওক কি বনাইছে, ইয়াতে থিম দিছে। নুনমাটিৰ পৰা আহিয়ে মই শান্তিপুৰ পূজা মণ্ডপ ভাগলৈ আহিলোঁ, আৰু বহুত ভিৰ আছিলে ৰাস্তাত, মানে কি ক'ব আৰু, মানে ভিৰৰ মাজত স্কুটিখনো চলাব নোৱাৰি। আৰু ইয়াৰে থিমটো লৈছে আপোনাৰ গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত, আৰু ভিতৰ ভাগ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয়, চাওকচোন। আৰু ইয়াৰে যিটো মূৰ্তি, দুৰ্গা মাৰ প্ৰতিমূৰ্তিটো আপোনালোকে চাওক, ইয়াত ফাইবাৰ গ্লাছেৰে তৈয়াৰ কৰা হৈছে গোটেই মূৰ্তিভাগ, ইমান ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে নহয়, চায়ে থাকিব মন গৈছিলে, ইমান ভাল লাগিছিলে। চাওকচোন আপোনালোকেও। শান্তিপুৰৰ পূজাখন চাই মই ভাবিলোঁ আৰু ক'ত যাওঁ, তেতিয়া মানে সময় 10:30 বাজিছিলে, আৰু সময় হাতত বহুত আছিলে ৰাতি পূজা চাবলৈ। ভাবিলোঁ পাণ্ডু মে চলতে হে, তো আহি গ'লোঁ পাণ্ডু মানে ৰেচ কেম্পৰ পূজা নহয়, আৰু কোনোবা এটা বেলেগ ফালে, এইটো মানে জেগাটো মানে মই নাজানো কি জেগা আছিলে, পাণ্ডুতে। আৰু তাৰপিছত দেখিলোঁ ইমান পূজা, মাই গড, মই ফাৰ্ষ্ট টাইম গৈছোঁ দেই এই পাণ্ডু এইটো ছাইডে পূজা চাবলৈ। আপোনালোকক মই জেগাটো একজেক্টলি মই ক'ব পৰা নাই কোনফালে গ'লোগৈ, কিন্তু বহুত, আপোনাক তাকে কৈছোঁ যে বহুত কেইখন পূজা আছিল, আৰু ইমান ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছিল ন। সকলোখিনি পূজাৰে মোৰ ভিডিঅ' কৰিবলগীয়া নহ'ল, কাৰণ বহুত ভিৰ ভাৰ আছিলেতো।
আৰু এইভাগ পূজা ইমান ধুনীয়া ডাঙৰকৈ জাপিকৈ আৰ্হিত বনাইছে আৰু এইটো ৰং মন ইমান ভাল লাগিছিল নহয় জাপিটো চাই আৰু ওপৰত জয় আই অসম লিখা আছিলে এই জাপিটোৰে ভিতৰ ভাগত এই মন্দিৰ ভাগ আৰু মানে পাণ্ডুত মানে অজস্ৰ পূজা আৰু ঢেৰ পূজা আছিলে আৰু এভাগ পূজা আছিলে মণ্ডপ আছিলে ভিতৰতো এনেকুৱাকৈ মানে ডেক'ৰেশ্যন কৰিছিলে আৰু এইভাগ পূজাৰ পিছতে মই ঘূৰি আহিলোঁ আৰু ঘূৰি অহাৰ পিছত মালিগাঁও ৰেচ কেম্পত যিটো জাম সেই ৰাস্তাটো যিটো ইমান জাম মোৰ তাতে 1:30 বাজিলে বাপৰে বাপ ঘৰ আহি পাওঁতে মোৰ 2টা বাজিলে দেই বাপৰে ইমান ভিৰ আছিলে তো আজিলৈ আহোঁ ভিডিঅ'টো ইয়াতে শেষ বাই বাই টাটা টেক কেয়াৰ সকলোৱে